নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলোৰে ভাল, মোৰো ভাল। থাম্বনেইলখন চাই চাগে গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া দেখিছে শেৱালি ফুল মই ধুই আছোঁ। আজি ৰাতিপুৱাই শেৱালি ফুল অলপ বুটলিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে এনেদৰে ৰেচিপি বনাই খায়নে? কমেণ্ট কৰি জনাবচোন। শেৱালি ফুল স্বাস্থ্যৰ বাবে বহুত উপকাৰী। খাবলৈ তিতা কিন্তু খাই বেয়া নালাগে দেই। মই এনেদৰে ধুই খৰাহীটোত টুকি গৈছোঁ। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। টুকি থওঁতে এনেদৰে ফুটা লগা খৰাহীত টুকি থ'ব লাগে, যাতে পানীখিনি তললৈ সৰকি যায়। এতিয়া মই এটা গামলাত গৰম পানী অলপ লৈছোঁ। গৰম পানীখিনিত ফুলবোৰ দি দিছোঁ। এনেদৰে 15 মিনিটমান থ'ব লাগে। এনেদৰে থ'লে খাবলৈ তিতা নহয়। এয়া দেখিছে পানীতে কালাৰটো গুচি গৈছে। এতিয়া মই কেৰাহীত তেল দিছোঁ, পিঁয়াজ, আপোনালোকে যেনেধৰণে বিচাৰে মছলা দিব পাৰে। এতিয়া শেৱালি ফুলখিনি দি দিছোঁ। এই ৰেচিপিটো বনাই হৈ গ'ল। চাওকচোন, কালাৰটো ইমান মজা লাগিছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। থেংক ইউ।